thịt nào tao đi coi hay là gà viên đó ইয়াত হৈছে মানে ডেড বডি মানুহ এজনে গৰু বান্ধি পৰিছে পথাৰত এই পথাৰত গৰু বান্ধি ঘৰ উভতি আহোঁতে চালে বগা কৰি কিবা এটা বস্তু পৰা নিচিনা দেখিছে তেতিয়া অলপ ওচৰত গৈ পেলাই চালে তাত মানুহ মৰাটো পৰি আছে তেতিয়া ফটকৈ গাঁৱৰ ৰাইজক দুই এজনক মুখিয়ালক ক'লে মই গৰু বান্ধিবলৈ যাওঁতে বোলে এই আমাৰ দাদাৰ বাৰীতে মানুহ মৰাটো পৰি আছে তেতিয়া আমি গোটেই মিলি বকুলীয়াত অচিক ফোন কৰিলে ছাৰ আমাৰ গাঁৱৰ পথাৰৰ মাজৰ ওচৰত জংঘল এটা আছে তাত ডেড বডি এজন পৰি আছে কোন হয় আমি ক'ব নোৱাৰোঁ গতিকে আপোনালোকে আহি পেলাই চাই দিয়ক বুলি পেলাই আমি খবৰ দিলোঁ তেতিয়া আমি পুলিচে আহিলে মানুহজন ক'ৰ চিনি পাইছে নাই আমি চিনি পোৱা নাই মানুহজন ক'ৰ হয় এই আমি পুলিচে অহাৰ পিছতে তেওঁৰ পৰিয়ালসকলে আহিছে মাগুৰ মাৰি মানুহ বুলি কিন্তু আমি আচলতে তেওঁলোকে নাহাগতে পুলিচ নাহাগত আমি গম পোৱা নাই যে এইটো মানুহ ক'ৰ সেইখিনি গৰু বান্ধিব আহোঁতে দেখা পাইছে গৰু বান্ধি আহোঁতে ঘৰ উভতি যাওঁতে দেখা পাইছে উত্তৰ সংলগ্ন জেংগি কি লাগে তোক মোৰ ফ্ৰেণ্ড হয় মই চাৰিআলি মানে আজি 4-5 বছৰৰ পৰা মোৰ লগতে থাকে মানুহজন আৰু যোৱা 17 তাৰিখ মই কৈ আছোঁ যে যোৱা 17 তাৰিখ 1টা বজাত 12টা বজাত সেনেতে হাওৰাঘাট আছিলে হাওৰাঘাটৰ পৰা মোৰ দাদা এজন লগত আছে তাৰ মানে বইনাই হয় আৰু ঘৰত আহিছে 12টা বজাত ঘৰত অহাৰ পিছত তাৰ মাইকীক কৈছে হেলমেটটো দিব দিছে লগে লগে হেলমেটটো ওলাইছে তাক মানে তাক আৰু বেলেগ একো কোৱা নাই হেলমেটটো লৈছে লৈ চিধা কৈছে বকুলীয়া যাম বুলি কোৱাতে তিনিআলি আহি মোক ফোন কৰিছে 1:36 মিনিটত 1 মিনিট 21 ছেকেণ্ড মোৰ লগত কথা পাতিছে যে ফাইনেন্সাৰবিলাক আহি আছে ফাইনেন্সাৰবিলাকক ফোন কৰি কৈ দে মই আধা ঘণ্টা 1 ঘণ্টা পিছত আহি আছোঁ পিছত আমাৰ দাদাটোক মানে কৈছে যে মই কিবাত যাব লাগে শনি বজাৰ তই ওলাই থাক তাৰ 90 এজন মৰিছিলে তো তাতো যাব লাগে তই ওলাই থাক তাৰপিছতে যেতিয়া আমি বাট চাই 2টা 3টা বাজি গ'ল ফোন অহা নাই মোবাইলটো কল কৰিছোঁ তেতিয়া মোবাইলটো চুইচ অফ হৈ আছে তো মোবাইলটো চুইচ অফ হোৱাতে আমাৰ অলপ মানে টেনশ্যন হৈছে কি কাৰণে সি 1 ছেকেণ্ডৰ কাৰণে মোবাইল চুইচ অফ নকৰে কেতিয়াও আৰু বিনা মোবাইলত 1 ছেকেণ্ডৰ কাৰণে কোনোফালে নাযায় দাদাও মানে আহিছে লগে লগে আমি দুইজনে চাৰিআলি আহিছোঁ সন্ধিয়ালৈকে বাট চাইছোঁ তাৰপিছত আমি ভাবিছোঁ বকুলীয়া তাৰ বাইদেউ ঘৰ আছে তো বকুলীয়া আহিছে নেকি বাইদেউ ঘৰত আহিছোঁ বকুলীয়া বাইদেউ ঘৰত নাই চিকাৰী পথাৰ আছে তাৰ বাইদেউৰ ডাঙৰ বাইদেউৰ ঘৰ তাতে গৈছোঁ তাতেও নাই তাৰপিছত আমি ঘূৰি 9টা বাজি গ'ল চাৰিআলি ঘৰত গৈছোঁ ঘৰত যোৱাৰ পিছত যেতিয়া দেখিছোঁ যে আৰু খবৰ পাতি নাই সন্ধিয়াৰ আগে আগে যিটো মানুহ ঘৰত আহি পাই যায় আজি 9টা বাজি গ'ল এতিয়ালৈকে কিয় অহা নাই তেতিয়া তাৰ শালপতি আছে আহিছে তাৰ পৰা মই ঘৰত গুচি গ'লোঁ 9টা বজাত শালপতিয়ে ফোন কৰিছে বদৰুল এনেকুৱা ঘটনা হৈ গ'ল আমি ওলাব লাগিব মানুহটো এতিয়ালৈকে অহা নাই যেতিয়া আমি পুলিচ কমপ্লেইন কৰিম তেতিয়া মোক ঘৰৰ পৰা লৈ আহিছে আহি দাদাক লৈ আমি পুলিচত আহিছোঁ পুলিচত আহি কমপ্লেইন দিছোঁ আমি 1টা 2টা ৰাতি 2টালৈকে আছোঁ পুলিচ থানাত কৰি আছোঁ কোনো ৰেছপন্স নাই পুলিচত পিছদিনা কৈছোঁ নাম্বাৰ লোকেশ্যন ট্ৰেক কৰক লোকেশ্যন ট্ৰেক কৰিলে ইয়াতে আপোনাৰ লক্সেজান টাৱাৰটো দেখুৱাই আছে নাম্বাৰবিলাক ডিটেইল ওলাবলৈ যোৱাকালি এনেকুৱা ৰিকুৱেষ্ট কৰিছোঁ লাষ্ট ৰাতি গোটেই ৰাতি দিনটো আমি ঘূৰি চাই একো মানে তাৰ সন্ধান নোপোৱাতে আমি আকৌ থানাত গৈছোঁ ৰাতি 9টা বজাত গৈ কৈছোঁ ছাৰ এতিয়ালৈকে আমাৰ একো কিবা হোৱাই নাই আপোনালোকে কল ডিটেইল ওলাওক আজি ৰাতি মানুহ থাকিলে মানুহ নাপাম কাৰণ মিচিং কেছত একদিন হয়তো কোনোবাই ৰাখিছে ছেকেণ্ড দিন নাৰাখিব এনেকুৱা বুজাই কৈছোঁ ছাৰক ছাৰে আমাক আৰু উল্টাই মানে বুজাব বিচাৰিছে আৰু খঙে কৰে দি আছোঁ ইয়াতে ছাৰ আছে ছেকেণ্ড অচি আমাক উল্টা বুজাইছে হয় আছে নহয় আমি দিছোঁ নহয় আমাৰ হাতত নাই আৰে মিচিং কেছত যদি এইটো আপোনালোকৰ হাতত নহয় মৰাৰ পিছত কি কৰিব এইটো আমি ইমান ৰিকুৱেষ্ট কৰিছোঁ গোটেই ৰাতি আছোঁ এতিয়া ৰাতিপুৱা আমাক ফোন কৰি কৈছে মানুহ মৰি গ'ল
বেয়া খবৰ এটা আছে এতিয়া আহি দেখিছোঁ মানুহ মৰা আছে আৰু যোৱাকালি 2 দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছোঁ মানুহ মিচিং হৈ আছে আপোনালোকে কল ডিটেইল ওলাওক তাক কোনোবাই ফোন কৰিছে 1টা বজাত ইমাৰ্জেঞ্চি আহিব লাগে এইবিলাক কল ডিটেইল ওলাওক এতিয়া মানুহ পৰি আছে গাড়ী নাই তাৰ মোবাইলো আছে ঘৰ ক'ত আছিলে গড় মাগুৰমাৰী মেইন গড় হ'ল কিবাতে খনি বজাত নামটো পবিত্ৰ বড়ো মাৰ্ডাৰ হৈছে বুলি ভাবিছে নাই এনেকুৱা একো আমি মানে এই যে কল যিটো কৰিছে ইয়াৰে ওপৰতে গেম আছে এইটো মানুহে ইমাৰ্জেঞ্চি কল কৰিছে বুলি তাৰ পিছৰ পৰা মানে মানুহ কিবা হৈ গ'ল এতিয়ালৈকে মানে এতিয়া আহিতো আমি লাষ্টে পাইছোঁ এইটো লাষ্ট লৈ কি কৰিব পুলিচে এতিয়া কি পুলিচৰ কাম কি আছে এতিয়া এইটোতো আমি ইয়াৰ পৰা উঠাই জ্বলাব পাৰে এতিয়া পুলিচৰ একো কাম নাই পুলিচৰ কাম আছে এতিয়া মানুহৰ কোনে মাৰিছে কল ডিটেইলবিলাক ওলাওক নাম্বাৰ ওলাওক বাইক ওলাওক বাইক ক'ত ৰাখিছে কোনে মাৰিছে সেইবিলাক ওলাওক তাৰপিছত ইয়াৰ পৰা লাষ্টটো লৈ যাওক আৰু একো ক'বলৈ ঘটনাটো তিনিআলিৰ পৰা ঘটনা হৈছে তিনিআলিৰ পৰা মানুহটোক লৈ আহিছে কি হৈছিল ভালদৰে কওকচোন ঘটনাটো হৈছে তাক ফোন কৰি আনিছে ফোন কৰি আনি 2:49 পৰা মোবাইলটো চুইচ অফ হৈ আছে আমি ৰাতি 9টালৈকে বাট চাই তেতিয়া আমি বকুলীয়া থানাত আহিলোঁ বকুলীয়া থানাত ৰিপৰ্ট কৰিলোঁ 2-3 ঘণ্টাৰ লগতে আছোঁ ছাৰ কিবা এটা কৰক মিচিং কেছ কিবা এটা কৰক কৰিম আমি এনেকুৱা কৰিব নোৱাৰে